কবিতাৰ শিৰোনাম তৃষ্ণা। বাঢ়ৈ টোকা চৰাইজনীহে যেনিবা বুকুতে সাজিছা ঘৰ, টুকুৰা চৰাইৰ বাঁহৰ দৰে ওলমি থাকে হেঁপাহ। কি লৈলাস দুলনি মৃদু বতাহতো। সশ্ৰম কাৰাদণ্ড যাৱজ্জীৱনৰ, উশাহ আৰু নিশাহৰ আমৃত্যু উঠা আৰু নমা। জীৱন বুলি এটা জীৱন, ভাল পোৱা ৰ'দ আৰু বতাহত উমলি থাকে সময়। প্ৰতিশ্ৰুতিবদ্ধতো নাছিলো কাহানিও কাৰো ওচৰত, তথাপি কেনেকৈ বান্ধ খাই পৰে জীৱনৰে জীৱন। কৰবালৈ ওলাই যোৱাৰ পৰত কিয় সংকুচিত হয় দুহৰি, কুশলে উভতি অহাৰ বাসনাৰে কিয় স্মৰিত হয় নেদেখা জন। আপোন পৰৰ ভেদাভেদ কিহৰ ইমান আকুলতা। বুকুৰ ভিতৰত বিশিষ্ট হৈ পৰা মানুহবোৰ যেতিয়া নিৰুদ্দিষ্ট হয়, অলপ মৰম, অলপ ভৰ্ৎসনা, অলপ উপদেশ, অলপ আশীষ আৰু হৃদয়ৰ শুভকামনাৰ বাসনাৰে এদিন অনুসন্ধানী হৈ নুঠেনে জীৱন। ক'ত হেৰায় তেওঁলোক? পোৱা যাবনে কৃত্ৰিমতাৰ শিলনিৰ মাজত ফচিলৰ ৰূপত হ'লেও পোৱা যাবনে তেওঁলোকক? দুখ, যন্ত্ৰণা, দায়িত্ব, দুশ্চিন্তা, ভাগৰ, অৱসাদ এইবোৰে জুমুৰি দি ধৰা বুকুখনক উশাহ দিবলৈ কৰা যত্নৰ জানো সীমা আছে? তথাপি দৌৰি থাকো, দৌৰি থাকো, দৌৰি থাকো। বেলি লুহিয়াই ক্ৰমশ শেষ হৈ আহে শৰীৰী ভাল পোৱাৰ উন্মাদনা। পোৱা নোপোৱাৰ এবুকু হিচাপেৰে ভাগৰি পৰে জীৱন। অলপ জিৰণি ভাবি আহক, জীৱন হৈ পৰে আৰু তৃষ্ণাটো।